हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आरो আজি মই লৈ আহিছো এগ চপ মানে ডিমৰ চপ কেনেকেনো বনাই আহকচোন ভিডিওটো চাও আৰু ইয়াতে লৈ লৈছো বইল কৰা আলু পিয়াজ জলকীয়া আদা নহৰু থেতেলি লৈছো আৰু ধনিয়া পাত লৈছো এদৰে কাটা বিস্কুট এটা লৈছো কাটা বিস্কুটটো ভাঙি লৈছো আৰু নিমখ হালধি আৰু বইল ডিম 4টা লৈছো এতিয়া কেনেকেনো বনাই আহকচোন ভিডিওটো আৰম্ভ কৰো স্কিপ নকৈ সম্পূৰ্ণকৈ চাব আৰু বইল আলুখিনি মই এখিনি ভালদৰে পিটিকি লম একদম মিহিকে পিটিকি লব লাগিব তেতিয়াহে আলু চপটো ভাল হ'ব এটা গুটি আলুখিনি মই এটা মিক্সাৰ সহায়ত ভাঙি লম ইয়াতে দি দিছো এটা জুৱাইনখিনি দিলে গোন্ধটো ধুনিয়া ওলাই আৰু গ্যাস প্ৰবলেম নহয় এই কাৰণে মই আজৱাইন দিছো কেটামান আৰু ইয়াতে মিহিকে কাটি লোৱা পিয়াজখিনি দি দিছো আৰু আদা নহৰু থেতেলিয়া লৈছো এখিনিও দি দিম জলকীয়া 3-4টা মিহিকে কাটি লৈছো হেগিটাও দি দিম এটা ভালদৰে এখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি লম আৰু সোৱাদ অনুসৰি নিমখ হালধি দি দিছো আপোনালোকে সোৱাদ অনুসৰি নিমখ হালধি দিব আৰু ধনিয়া পাত দিছিলো ধনিয়া পাতখিনিও দিব ধনিয়া পাতখিনি দি ভালদৰে এখিনি মিক্স কৰি লম এতিয়া হাতেৰ সহায়ত ভালদৰে এনেকে মিক্স কৰি লব মিক্স কৰি ইয়াতে ময়দা নহবা বেসনো দিব পাৰে মই ইয়াতে ময়দা দিছো ময়দা 1 চামুচ 1.5 চামুচ মান ডাঙৰ চামুচে 1.5 চামুচ মান দিছো দি পেলাই ভালদৰে মিক্স কৰি লম আৰু মিক্স কৰি ভালদৰে খানি লম এখিনি দেখিছেনে মই কেনেদৰে খানি লৈছো পানী দিয়া নাই পানী দলে বেছি পেনপেনে হৈ যাবগৈ সেইকাৰণে পানী নিদিয়াকৈ ভালদৰে খানি লৈছো আৰু বইল ডিম কেটা 4 ফালকে এনেকে কাটি লম চাকুৰ সহায়ত আপোনালোকে যেনেকে যদি এফাল দিব বিচাৰে এফালে দিব নহবা 4 ফাল কৰি দিলে 4 ফালকেও দিব পাৰিব মই 4 ফালকৈ কাটি লৈছো ডিমটো বইল ডিমটো এনেকে মই বইল ডিমটো 4 ফালকে কাটি লম আৰু ঠাণ্ডা দিনৰ সন্ধিয়া চাহৰ লগত বা এনে চাটনি লগত খাই ভালি লাগে ডিম হওক বা চিকেন চপ হওক এনেকে ঘৰতে বনাই খাবচোন বিৰাতে ভাল লাগে ঠাণ্ডা দিনত আৰু এতিয়া গুটিখিনি কটা হৈ গল কটা হোৱাৰ পিছত এতিয়া হাতখনত অকমান তেল লগাই লম তেলকন লগাই ললে আলুখিনি লাগি নধৰে এতিয়া আলুখিনি মই এনেকে পাতল কৰি লম পাতল কৰি কাটি লোৱা ডিমখিনি এনেদৰে ডিমটো বন্ধ কৰি দিম এতিয়া ওপৰত আৰু অলপ আলু লগাই দিছো আলুখিনি দি এনেকে ডিমটো মই এনেকে বন্ধ কৰি দিম দেখিছেনে কেনেকে মই বন্ধ কৰি লৈছো আৰু বন্ধ কৰাৰ পিছত এনেকে হাতখনৰ দি ঘূৰাই দিম তেতিয়া কি হ'ব আলুখিনি গুটেই শেপটো ভালদৰে হৈ যাব আৰু হৈ যোৱাৰ পিছত কাটা বিস্কুটৰ গুড়াখিনি বেড গামছো দিব পাৰিব নহবা কাটা বিস্কুট থাকিলে এখিনি গুড়া কৰি দিব পাৰিব এতিয়া এনেকে কাটা বিস্কুটখিনিত মই লগাই দিছো তেতিয়া মচমচীয়া হয় খাবলৈও ভাল হয় আৰু কৰকৰা দেখিবলৈ একদম হোটেলৰ নিচিনা কিনা আনা নিচিনা হয় দেখিবও ধুনিয়া হয় ক'তো ক'ব নোৱাৰিব যে এখিনি ঘৰতে বনোৱা আছে এনেকে মই গুটেইখিনি ডিম মই এনেদৰে মানে লগাই লম খানি লম এনেকে আৰু দেখিছে মই কেনেকে বনাইছো আপোনালোকে এনেকে ঘৰতে বনাই চাব ট্ৰাই কৰি চাব বিৰাতে খাবলৈ ভাল হয় টেষ্ট হয় আৰু এনেকে দেখিছেনে হাতখনৰ সহায়ত মই এনেকে ঘূৰাই দিছো তেতিয়া গুটেই ডিমটো এনেকে বন্ধ হৈ যাব আৰু এতিয়া গুটেইখিনি ডিম এনেদৰে মই পুটিং কৰি লম আপোনালোকে কণী থাকিলে কণীটো এনেকে দি পেলাই চপটো দি পেলাই আকৌ কাটা বিস্কুট দি পুটিং কৰি লব পাৰিব এতিয়া মই এটা ৰিফাইন তেল বহাই দিছো ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত গুটেই আলু চপখিনি মই এটাকে দি দিম এতিয়া মই গুটেইখিনি দি দিছো গুটেইখিনি 3টা মান এতিয়া ফাৰ্ষ্টতে দি দিম দি পেলাই গেছটো কম স্টিমত দি ভালদৰে মচমচীয়া হোৱালৈকে ভাজি লম
মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু শেষত কমেণ্টত জনাব নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকৈ আপোনালোকে সহযোগিতা কৰিলেহে মই আগুৱাই যাব পাৰিম। আপোনালোকে প্লিজ চেনেলটো সহযোগিতা কৰিব আৰু এনেকুৱা ভাল ভাল ৰেচিপি বনাবলৈ মই আগবাঢ়ি যাব পাৰিম। এতিয়া গোটেইখিনি মই এনেকৈ মচমচীয়াকৈ ভাজি ল'ম। আৰু দেখিছেনে কি ধুনীয়া হৈছে, দেখিবলৈ কালাৰটো ধুনীয়া হৈছে আৰু মচমচীয়াও হৈছে। আৰু দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো। আৰু এনেকৈ ঘৰতে সৰু ল'ৰা ছোৱালীক বনাই দিবচোন, সিহঁতেও বিৰাট ভাল পায় খাই পেলাই। আৰু এনেকৈ মই ঘৰতে ল'ৰাটোক বনাই দিওঁ। হোটেলৰ পৰা কিনা অনাতকৈ বেছি ঘৰতে বনোৱা বস্তুহে বেছি হেল্ডি থাকে। সেইকাৰণে মই ঘৰতে চেষ্টা কৰোঁ যে ঘৰতে ল'ৰা ছোৱালীক বনাই দিব পাৰোঁ। এতিয়া মই সেইখিনিও এনেকৈ ভাজি ল'ম, ফ্ৰাই কৰি ল'ম ভালদৰে। এতিয়া গোটেইখিনি এনেদৰে মই ফ্ৰাই কৰি লৈছোঁ। আৰু ঠাণ্ডা দিন যেতিয়া ভেজিটেবল চপো হয়, ভেজিটেবল চপো আপোনাৰ বনাই খাব পাৰিব ঘৰতে। আৰু আজি মই ডিম বনালোঁ আৰু এদিন মই চিকেনৰ বনাম, সেইটো মই ভিডিঅ' আপোনালোকক দিম। এতিয়া গোটেইখিনি এনেদৰে মই দি দিছোঁ, দি পেলাই ভালদৰে মচমচীয়া হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু ধনিয়া পাত চাটনি থাকিলে সেয়াৰ লগতো খাব পাৰিব। মই চাটনি অলপ বনাইছিলোঁ, ধনিয়া পাতৰ চাটনি। তাতে পদিনা, জলকীয়া, নহৰু দি পেলাই ভালদৰে চাটনি বনাই লৈছিলোঁ, অলপ জ্বলা দি পেলাই। এতিয়া গোটেইখিনি এনেদৰে মই ৰঙচুৱাকৈ ভাজি ল'ম।